একচুৱেলি আমাৰ নাইট গাৰ্ড আছে স্কুলত। প্ৰথমতে মই কৈ লওঁ, আমাৰ বিদ্যালয়ৰ নাম হ'ল পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আৰু মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক। আমাৰ নাইট গাৰ্ড আছে টেম্পৰাৰী, আমাৰ কমিটিয়ে দিছে, এপইণ্ট কৰিছে এইটো। কিন্তু আমি তেওঁতো ৰাতিহে ডিউটি কৰে, তো ৰাতি ডিউটি কৰি যেতিয়া গৈছে তাৰ পিছদিনা অৰ্থাৎ 6 তাৰিখে দিনৰ 2 বজাতে আমাৰ CC কেমেৰাৰ ধাৰা আমি গম পাইছোঁ। দিনৰ 2 বজাতে ভেণ্টিলেটৰ দি সোমাই চিলিঙেদি নামি আমাৰ টিচাৰ্ছ কমন ৰুমত সোমালে আৰু বিভিন্ন ক্লাছত সোমাইছে। গোটেইখিনি চিলিঙৰ থ্ৰুদি সোমাইছে, সোমাই পেলাই প্ৰায় 15খনমান ফেন লৈ গ'ল। লগতে আমাৰ লেবৰেটৰী ৰুম আছে, তাৰ পৰা ডাঙৰ এটা মাইক্ৰস্কোপ লৈ গ'ল। আৰু আমাৰ বিদ্যালয়ৰ বেল আৰু বহুত প্ৰয়োজনীয় বস্তু, কম্পিউটাৰ 2 পিচ লৈ গ'ল, স্কুলৰ বেল। তো এটা আনুমানিক আমি হিচাপ কৰিছোঁ প্ৰায় 50,000 পৰা 55,000 টকামানৰ সামগ্ৰীমান লৈ গ'ল। আপোনালোকে পুলিচক জনাইছিল আৰু কি জনাইছিল? গতিকে আমাৰ চকীদাৰ যেতিয়া আহি ফোন কৰিলে আমি দৌৰাদৌৰিকৈ আহিলোঁ। আহি পেলাই আমি গোটেইখিনি দেখিলোঁ, দেখি পেলাই আমি লগে লগে লংকা থানাতে আমি ইনফৰ্ম কৰিলোঁ। তো লংকা থানাৰ পৰা পুলিচ আহিছিল, ছেকেণ্ড OC আহিল আৰু পুলিচ আহিল। আহি পেলাই সিহঁতে গোটেইখিনি তদন্ত কৰিলে, চালে। চোৱাৰ পিছত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে। তাৰপিছত আমি FIR এটা কৰিলোঁ, কৰি পেলাই এজাহাৰ দিলোঁ। দি পেলাই যোৱাকালি ৰাতি অৰ্থাৎ 7 তাৰিখ আমি লংকা থানাতে গৈ FIRটো দি আহিলোঁ। ঠিক আছে।